এয়াই হৈছে আমাৰ ৰুমৰ পৰা ভিউ ফুল মাউণ্টেইন ভিউ এটা সৰু গাঁৱত ৰাতিপুৱাৰ পৰা একেবাৰে সৰু সৰু বৰফৰ টুকুৰা নিচিনাকৈ স্ন'ফল হৈছে গোটেই দেখিবলৈ শুনিবলৈ এনেকুৱা লাগিছে যেন বৰফ পৰে বৰষুণে পৰিছে নিচিনা কিন্তু নহয় বৰফৰহে টুকুৰা নিচিনাকৈ পৰিছে আজি ৰাতিপুৱাৰ পৰা সেয়াই হৈ আছে গুড মৰ্ণিং এভৰিৱান এটা নতুন দিনৰ আৰম্ভ কৰিছোঁ এয়া আজি আমি আছোঁ হালষ্টাৰ্টত এয়া আমাৰ বেলকনিৰ পৰা ভিউটো দেখিছেনে কি ধুনীয়া মাউণ্টেইন ভিউ এইফালেও আছে মাউণ্টেইন এইফালেও আছে পাহাৰ দেখি আছোঁ বৰফেৰে ঢাকি থকা পাহাৰ আজি অলপমান গলিছে তাৰমানে কেলৈ ৰাতিপুৱাৰ পৰা মানে অলপ বৰষুণৰ নিচিনাকৈ মানে শিল হয় একচুৱেলি নাজানো কি হয় কিন্তু শিল সৰু সৰু শিলৰ টুকুৰা নিচিনাকৈ পৰি আছে আৰু তাকে এয়া এতিয়া ৰাতিপুৱা 8টা বাজিছে কিন্তু বতৰটো আজি এনেকুৱা পূৰা ডাৱৰীয়া আৰু বৰষুণৰো এলাৰ্ট আছে তাকে আহক আজি দিনটো আৰম্ভ কৰোঁ ৱাও Thank you, Papa Cola. বাই স্নো Wow, snowfall. গোটেইখিনি একদম বগা ইমান বৰফ এই পাহাৰটোলৈ চোৱা আজি যে পাহাৰটোৰ ওপৰত আহ ৰাজহংস ৰাজহাঁহকেইটা অষ্ট্ৰিয়াত আজি শেষৰ দিনটোত আমি হালষ্টাৰ্টত এয়া পাই গ'লোঁ হেভি স্ন'ফল মানে উইদিন 10 মিনিট নেকি গোটেই ৰাস্তা বগা হৈ গ'ল ঘৰৰ ছালবোৰ বগা হৈ গ'ল লগালগ আৰু সন্মুখৰ যিটো পাহাৰটো আছিলে সেইটো নেদেখা হৈ গ'ল অলপ দেৰি আগতে মই আপোনালোকক দেখাই আছিলোঁ নহয়নে আৰু এতিয়া লগালগ দেখিছেনে একদম বগা হৈ গ'ল কিছু হেভি স্ন' মানে একদম দেখিছে আপোনালোকে দেখিছে যে একদম ডাঙৰ ডাঙৰকৈ পৰিছে পূৰা একদম হেভি ৰাস্তাকেইটা বগা হৈ গ'ল সেয়া কৈছোঁ 10 মিনিটৰ ভিতৰতে বগা হৈ গ'ল গোটেই ৰাস্তা খোজকাঢ়িবলৈ মজা হ'ব খোজকাঢ়িবলৈ মজা হ'ব বৰফৰ মাজেৰে খোজকাঢ়ি গৈ আছোঁ এতিয়া আমি বৰফ পৰিলে দেখিবলৈহে ভাল লাগে দূৰৰ পৰা এয়া দেখিছেনে আমাৰ বেগ নিবলৈকে ইমান দিগদাৰ হৈছে একদম মানে পূৰা ঠেলি ঠেলি নিব লগা হৈছে কাৰণ বৰফ পৰাৰ কাৰণে গোটেই ৰাস্তাটো ডাঠ হৈ গ'ল আৰু চাগে বহুত বেছি দিগদাৰ হৈছে আৰু আমিও একেবাৰে ফুল্লি কভাৰ্ড হৈ গৈছোঁ এতিয়া হ'লেও একদম মানে বৰষুণৰ নিচিনাকৈ পৰি আছে বৰ বেছি দিগদাৰ হৈছে এতিয়া আকৌ ৰ'ব লাগিব বাছলৈ ৰাস্তা হৈ গ'ল এনেকুৱা ইমান দিগদাৰ হৈছে যাবলৈ পাহিয়েহে অকল পাহিয়েহে ভাল পাইছে বহুত ভাগৰ লাগে দেই বৰফত খোজকাঢ়িলে ন বহুত বেছি জোৰ দিব লগা হয় আমি যে আছোঁ আজি এই গাঁওখন হালষ্টাৰ্ট এইখন হৈছে অষ্ট্ৰিয়াৰ এখন পাহাৰৰ ওপৰত থকা সৰু এখন গাঁও যিখনৰ জনবসতি মাত্ৰ 900ৰ পৰা 1000জনৰ ভিতৰত কিন্তু এই গাঁওখন চাবৰ কাৰণে প্ৰতি বছৰে মানুহ আহে 3 মিলিয়নতকৈও বেছি কিয় আহে বাৰু ইমান মানুহ জানেনে কাৰণ এই গাঁওখনক কোৱা হয় ডিজনীৰ যে চিনেমা ফ্ৰজেন এলছা আছিলে আনা আছিলে
আৰু ওলাফ আছিলে লেট ইট গো সেই চিনেমাখনৰ ইনস্পিৰেশ্যন বুলি কোৱা হয় আপোনালোকৰ বাৰু দেখি চিনাকি যেন লাগিছেনে আমি আহি পালোহি ফ্ৰজেন ভিলেজ হালষ্টাৰ্টত আৰু তাকে আজি বতৰটো বেয়া দেখিছে নহয় আপোনালোকে কিমান বেছি মানে শ্ব' হৈ আছে তাকে অৱস্থা বেয়া হৈ গৈছেগৈ আৰু যিমান পাৰোঁ আমি তাকে এনজয় কৰিবলৈ লৈছোঁ ইয়াতে ৰখিলোঁ ফটো কৰিছোঁ আৰু ভিডিঅ' কৰিছোঁ আৰু কিবা কিবি প্লান আছিলে আমাৰ সেইবোৰ একো কৰা নহ'লেই আৰু ভাল যে আমি কালিয়ে মানে অহাৰ পিছতেই পাছবেলা বাকীখিনি কিছুমান ফুৰা চকাখিনি কৰি ল'লোঁ সেইকাৰণে ভাল লাগিলে আৰু আজিৰ দিনটো নহ'লে আমাৰ এনেই ৱেষ্টেই গ'লহেঁতেন এই সৰু গাঁওখনৰ যিটো ফালেও চকু ফুৰাওঁ সেইফালে এটা ধুনীয়া প্ৰাকৃতিক দৃশ্য এয়া দেখিছেনে সকলো ফালে আছে পাহাৰ আৰু পাহাৰৰ তাতেই আছে এটা ডাঙৰ হ্ৰদ এটা লেক আৰু তাৰ কাষে কাষে আছে এই গাঁওখন সঁচাকৈ বিৰাট সৰু হয় কিন্তু বিৰাটেই বেছি মৰম লগা কিন্তু আজি যে বৰফ পৰি গ'ল সেইকাৰণে কিজানি ইয়াৰ সৌন্দৰ্যটো আৰু দুগুণ হৈ গ'ল নেকি মোৰ মানে বেছি ভাল লাগিছে কাৰণ ফ্ৰজেনৰ যিটো ফিল সেইটো পূৰা পাই গ'লোঁ আমি সেইটো লুক আৰু তাৰপিছত পাহিও ইয়াত দেখিলেনে স্ন'মেন বনাবলৈ আৰম্ভ কৰিলে আৰু ইয়াত দেখিলে ইমান ঠাণ্ডাটো মানে এই হাঁহখিনি চৰি আছে পূৰা আমাৰ ৰাজহাঁহতকৈ অলপমান সৰু হ'ব আৰু পাতি হাঁহতকৈ অকণমান ডাঙৰ হ'ব কাৰণ ইহঁতিতো ইয়াতে থকা হাঁহ যে বৰষুণ দিলেও বা বৰফ পৰিলেও তেওঁলোকৰ কোনো কষ্ট নহয় আৰু আজি আমাৰ আৰু কিবা কিবি প্লান আছিলে কৰাৰ কিন্তু সেইবোৰ একো কৰিবই নহ'ল আমাৰ কাৰণ যিহেতু ইমানে বেছি বৰফ পৰি গ'ল সকলো ফালে পিছল হৈ গ'ল ৰাস্তাবোৰ খোজকাঢ়িবলৈকে দিগদাৰ হৈছে আৰু লগতে মিহি মিহি বৰষুণ এজাকো হৈ আছে সেইকাৰণে বোলো ভাবিলোঁ আমি যিমান পাৰোঁ আমি এই টাউনখনকে অলপমান ফুৰিবলৈ চাওঁ যিমান সময়লৈকে পাৰোঁ আৰু আজি আমাৰ অষ্ট্ৰিয়াতে শেষ দিন আৰু হাউচতো শেষৰ দিন সেইকাৰণে আমি হোটেলৰ পৰা ডাইৰেক্ট বেগটো লৈ ওলাই আহিলোঁ আৰু ইয়াতে অলপ সময় আমি ফুৰিম বুলি ভাবিলোঁ সঁচাকৈ ইয়াত আহি দেখিলোঁ যে জানেনে গোটেই ঘৰবোৰ কিজানি 90% ঘৰে কাঠেৰে বনোৱা ইমান ধুনীয়া লাগিছিলে নহয় ট্ৰেডিশ্যনেল তাহাঁতৰ ঘৰবোৰ আৰু গোটেই ঘৰবোৰ কিছুমান দেখিছে মেক্সিমামটো এনেকুৱা হালধীয়া ৰঙৰ দিয়া আছিলে কিন্তু বেলেগ কিছুমান ঘৰ আছিলে যিবোৰ বেলেগ ৰঙো ব্যৱহাৰ কৰিছিলে কিন্তু সঁচাকৈ বহুত বেছি মৰম লগা আছিলে এই ঘৰবোৰ আৰু এটা কাষে লেকটো দেখিছেনে লেকৰ পানী তাতে বৰফ পৰি আছে আৰু দূৰত এই পাহাৰখন সঁচাকৈ ইমান যে ধুনীয়া আছিলে নহয় মই মানে যিফালে চাইছোঁ যিফালে ভিডিঅ' কৰিছোঁ মোৰ হেঁপাহেই পলোৱা নাই বুলি ক'ব লাগিব আৰু যিহেতু খ্ৰীষ্টমাছ ভাইব চলি আছে সেইকাৰণে সকলোফালে ডেক'ৰেশ্যনো কৰি ৰাখিছে তেওঁলোকে লাইটছ লগাইছে আৰু টুৰিষ্ট আহিছে সেইকাৰণে ভালো লাগিছে বাৰু আৰু আমি তাতে লাঞ্চটো কৰিলোঁ আৰু এয়া আছিলে ভিয়েনাৰ স্পেচিয়েল এটা চিকেনৰ ডিছ হয় তাকে আমি ট্ৰাই কৰিলোঁ লগত ফ্ৰেঞ্চ ফ্ৰাইজ দিছে কেটচাপ আৰু মেয়নিজ ট্ৰাই কৰিলোঁ ভালেই লাগিলে ফ্ৰাইড হয় নামটো মই লিখি দিম বাৰু কি আছিলে আৰু তাৰ পাছতে আমি আহি পালোহি এয়া নাওৰ এটা পইণ্ট হয় ইয়াৰ পৰা নাওখন লৈ আমি ইটো পাৰলৈ যাব লাগিব ট্ৰেইন ষ্টেচনলৈ আৰু এইখন নাওতে আমি যাম কিন্তু এইখনত নাযাওঁ আমি যাম পিছৰখনত এইটো সময়ত নহয় এই নাওখন প্ৰায় আধা ঘণ্টা 45 মিনিটৰ মূৰে মূৰে চলি থাকে ইটো পাৰলৈ যায় ৰেলৱে ষ্টেচনত মানুহখিনি নমাই আকৌ ইফালৰ পৰা ট্ৰেইনত অহা মানুহখিনিক লৈ গাঁৱলৈ আহে সেইকাৰণে আমিও ইয়াতে ৰখি থাকিলোঁ আৰু 1 ঘণ্টা বোলো ইয়াতে বহোঁ আৰু তাৰপিছত এইখন নাও লৈ আমি ওলাইছোঁ ট্ৰেইন ষ্টেচন কাৰণ আজি আমি ট্ৰেইন লৈ গুচি যাম ভিয়েনা আৰু ভিয়েনাৰ পৰা আমাৰ আছে বেলজিয়ামলৈ ফ্লাইট আৰু ইয়াত নাৱৰ পৰা কিছুমান গাঁওখনৰ ভিডিঅ' ল'বলৈ ট্ৰাই কৰিলোঁ কিন্তু যিহেতু বৰষুণ হৈ আছে গ্লাছবোৰ গোটেই পানী আৰু বৰ ধুনীয়া ভিডিঅ'টো নাহিলে বাৰু কিন্তু যিমান পাৰোঁ আৰু সকলোফালে মিলাই মিলি ল'বলৈ ট্ৰাই কৰিলোঁ ভাল লাগিলে এটা ধুনীয়া দিন কিছুমান ধুনীয়া মুহূৰ্ত মেমৰিজ লৈ আমি অষ্ট্ৰিয়াত আজি শেষৰটো দিন সামৰি মাৰিছোঁ আৰু বহুত দীঘল কৰিলোঁ অষ্ট্ৰিয়াৰ ভিডিঅ'বোৰ দি আপোনালোককো বৰ কৰিলোঁ চাগে আৰু শেষত কেনেকুৱা পালে আজিৰ এই ভিডিঅ'টোৰ লগতে গোটেই অষ্ট্ৰিয়াৰ ভিডিঅ'টো আপোনালোকে চাইছে আৰু কেনেকুৱা লাগিলে মোক ক'বলৈ নাপাহৰিব তেন্তে মই আজিলৈ আহিছোঁ অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম তেতিয়ালৈকে সকলো সুস্থ থাকক আৰু হাঁহি ফুৰ্তিৰে থাকক আৰু এইটো হৈছে ট্ৰেইন ষ্টেচন মানে আমি পালোহি ইটো পাৰত আৰু ইটো পাৰৰ পৰা গাঁওখন দেখি আজি এনেকুৱা